নিজে নিজে কাটি ল'বি অ'কে চ' সিদিনা আছিলে 28 অক্টোবৰ আৰু মোৰ বাৰ্থডে আছিলে গতিকে দিনটোৰ আৰম্ভণি ভোলেনাথৰ ওচৰতে কৰিলোঁ প্ৰত্যেকবাৰে মোৰ বাৰ্থডেত যি কৰোঁ যিয়ে নকৰোঁ কিন্তু দিনটোৰ আৰম্ভণি এওঁৰ ওচৰতে হয় যিহেতু এটা বিশেষ দিন আৰু আজিও আমি ঠিক তেনেকৈ মা আৰু মই মন্দিৰত গ'লোঁ এয়া শৰাই দিলোঁ আৰু তাৰপিছত উভতি আহোঁতে আমি সোমালোঁ হোটেলত অলপমান মিঠাই ল'লোঁ আৰু সোমালোঁ বেকাৰীত তাতে জানেনে মোৰ যিকেইটাই কেক পচন্দ হৈছিলে গোটেইকেইটা প্ৰিয়ডত গতিকে দুখ মনেৰে ল'লোঁ আৰু যিকোনো এটা চুজ কৰি আৰু ঘৰত আহি চলে ভটোৰে খালোঁ বহুত দিনৰ পৰা খাব ইচ্ছা গৈ আছিলে তাৰ পাছতে গ'লোঁ ফাৰ্নিচাৰৰ দোকানত এযোৰ সোফা ল'লোঁ বাৰ্থডে দিনটোত মই এটা গিফ্ট লওঁৱেই আৰু চ' এয়া ঘৰৰ অৱস্থা চাওকচোন কি হৈ আছে আৰু আজি মোৰ এই স্পেচিয়েল দিনটোতো যে মই যে কি কৰিব লগা হৈছে এয়া মা দেউতা আৰু মই তিনিওটাই কৰি আছোঁ চ' ঘৰ চাফা কৰি অলমষ্ট হৈছিলেগৈ আৰু আহিলে আলহী মানেনো কোন মাহীহঁত আহিছে আৰু মই ভিডিঅ' কৰাৰ আগতে একচুৱেলি কেণ্ডেলটো নুমুৱাই দিলোঁ চ' আংকলে আকৌ জ্বলাইছে কাৰণ ভিডিঅ' মেইন নহয়নে চ' মোৰ যিহেতু 25th বাৰ্থডে আছিলে 24 ইয়াৰ্ছ কমপ্লিট হৈ 25th এণ্ট্ৰি কৰিছে চ' ভাবিছিলোঁ এইবাৰৰ বাৰ্থডেটো অকণমান স্পেচিয়েল কৰিম বুলি বহুতখিনি প্লেনিং আছিলে কিন্তু মোৰো গাটো বৰ বিশেষ ভাল নাছিলে আৰু ঘৰৰ সকলোৰে ইটো সিটো হৈয়ে আছিলে চ' গোটেইখিনি মানে প্লেনিং ইটোৰ পাছত ইটো কেঞ্চেল হৈ গ'ল আৰু এনেদৰেই এইবাৰ চেলিব্ৰেট কৰিলোঁ ঘৰৰ মানুহখিনিৰ লগত ঘৰৰ মানুহখিনি মানে মাহী বাবু পৰি ভণ্টি নৱ টিকলা দুটা আৰু তলৰ ভণ্টি আৰু আংকলৰ লগত এনেদৰে কেক কাটিলোঁ আৰু আপোনালোক বহুতেই মোক উইছ কৰিছে মই চাগে সকলোৰে ৰিপ্লাই দিব নোৱাৰিলোঁ কিন্তু থেংক ইউ ইচ এণ্ড এভৰি ওৱান আপোনালোকৰ এটা সৰু উইছে মোৰ দিনটো আৰু বেছি স্পেচিয়েল কৰিলে কাৰণ আজিৰ দিনত সেই উইচটো কৰিবলৈ ওলোৱা সময়কণো মানুহৰ পৰা পাবলৈ বহুত আপুৰুগীয়া হৈ পৰিছে গতিকে বহুত থেংক ইউ আপোনালোক সকলোলৈকে ইমান যে ডাঙৰ হ'লোঁ একেবাৰে অনুভৱ নহয় আৰু মা দেউতাও মোক একেবাৰে অনুভৱ হ'বলৈ নিদিয়ে আৰু প্ৰত্যেকগৰাকী মাক দেউতাই ল'ৰা ছোৱালী যিমানেই ডাঙৰ নহওক কিয় তেওঁলোকৰ বাবেতো সেই সৰুৱে হৈ থকা হয় পিছে আজিৰ দিনটো এনেধৰণে হাঁহি ধেমালিৰে পাৰ হ'ল আশা কৰোঁ গোটেই বছৰটো যাতে এনেদৰেই যায় আৰু দিনতে ভাতৰ আয়োজন কৰা হৈছিলে যিটো মই ক্লিপ ল'বলৈ একদম পাহৰি থাকিলোঁ মোৰ লগত প্ৰায় এনেকুৱা হয় মই মানে প্ৰায় পাহৰিয়ে থাকোঁ আৰু তাৰ পাছত ভাবোঁ যে এনেকুৱা কৰিব আছিলে তেনেকুৱা কৰিব আছিলে পিছে মাহীহঁতে ভাত খাই আৰু গ'লগৈ ঘৰাঘৰি হ'ল আৰু তেওঁলোক এয়া আৰম্ভ হৈ গ'ল ৰাতিৰ বাবে চ' মায়ে হাঁহ আৰু কোমোৰা ৰেডি কৰি আছে দেউতাই আকৌ লোকেল মুৰ্গী মাংস পিছে আজি ৰান্ধনি আংকল আণ্টিহঁতে আংকলে হাঁহ মাংস ৰান্ধিলে আণ্টিয়ে মুৰ্গীৰ মাংস আকৌ তলৰ আণ্টিয়ে পনীৰ ৰান্ধিলে চ' প্ৰথমতে বাচ্ছা পাৰ্টিখিনি খাই ল'লে লগতে ময়ো বহি দিলোঁ আমি খোৱাৰ পাছতে আংকল আণ্টিহঁতে খালে তাৰপিছত দাদা বৌ আংকল আণ্টি খুৰাহঁতে খালে আৰু মিছা নকওঁ খানাটো কিন্তু পুৰা টেষ্টি আছিলে চ' সকলোৱে খোৱাৰ পাছত আমি এনেকৈ বহিলোঁ কথা পাতোতে কেতিয়ানো ৰাতি 12টা বাজিলে গমেই নাপালোঁ ভাল লাগে যেতিয়া আমি সকলো এনেদৰে মিলোঁ হাঁহো কথা পাতোঁ গতিকে আজিৰ বাবে ইমানেই আৰু বহুত ভালদৰে গ'ল কিন্তু দেই আজিৰ দিনটো আজিলৈ আহিছোঁ বাই হাই এভৰিৱান চেম ব্লগ বাট আনাডাৰ ডে আজি মই গৈ আছোঁ মোৰ লগৰকেইজনীৰ লগত লগৰকেইজনী মানেনো কোন চিম্পী আৰু লিজা এয়া পালোহি আমি জয়সাগৰৰ হেৰিটেজ আৰু ইক' পাৰ্ক বুলিও পিছে জনা যায় আৰু লগৰ দুগৰাকীমান অহা কথা আছিলে কিন্তু সময় আৰু সুবিধা নিমিলাৰ বাবে আমি তিনিজনীয়ে আহিলোঁ বাহিৰত বহুতকেইটা হাত আছে আপোনালোকে ইয়াতো বহিব পাৰে আৰু এই ৰেষ্টুৰেণ্টখন একেবাৰে জয়সাগৰ পুখুৰীৰ কাষতে আছে
পৰিৱেশটো খুবেই বেছি ধুনীয়া, গ্ৰীনেৰী আৰু একদম পিকচাৰটি। সন্মুখত এয়া জয়সাগৰ পুখুৰী। আমি ইয়াত অহাৰ মেইন পইণ্ট মানে লিজাৰ মেইন পইণ্ট আছিলে যে তাই ব'টিং কৰিব। পিছে চিম্পিয়ে আকৌ নকৰোঁ বুলি ক'লে, তাই হেনো খুব ভয় লাগে। গতিকে আমি দুজনীয়েনো কি কৰিম, নকৰিলোঁ আমিও। এয়া ব'ট, আৰু ইয়াতে আপোনালোকৰ ছেফটিৰ কাৰণে পূৰা সুবিধা দি ৰখা হয়, লাইফ জেকেটো দিয়ে। প্ৰাইচবিলাকো সুধিলোঁ, খুবেই ৰিজনেবল। আৰু চাওকচোন পুখুৰীটো যে ইমান বেছি ধুনীয়া লাগিছে, তাতে আকৌ ছানছেটৰ সময়ো হৈছে যে, তো খুবেই বেছি ধুনীয়া লাগিছিলে। বাহিৰতো আপোনালোকে এনেদৰে বহিব পাৰে আৰু ভিতৰতো বহিব পাৰে। আমি আহি গ'লোঁ মেইন ৰেষ্টুৰেণ্ট এৰিয়াত, মানে ভিতৰ এৰিয়াত। আৰু ইণ্টেৰিয়ৰটোৰ কথা কিহে ক'ম আপোনালোকক, ইমানেই বেছি ধুনীয়া। ইয়াতে বহুতবাৰ আহিছোঁ কিন্তু ৰেকৰ্ড কৰা হোৱা নাছিলে। ভাবিলোঁ এইবাৰ আপোনালোকক দেখুৱাওঁ বুলি, কিয়নো আমাৰ থলুৱা কালচাৰটো ইমান ধুনীয়াকৈ ইয়াত ৰিপ্ৰেজেণ্ট কৰিছে। আৰু আপোনালোকে যদি শিৱসাগৰ কেতিয়াবা আহে, ইয়াতে নিশ্চয়কৈ ভিজিট কৰিব পাৰে। মই জানো বহুতেই আহিছে ইয়াতে, বাট যিসকলে অহা নাই তেওঁলোকে আহিব পাৰে, খুবেই বেছি ধুনীয়া। আৰু ৰেষ্টুৰেণ্ট এখনত আহিলেতো নহ'ব, খানা অৰ্ডাৰোতো কৰিব লাগিব। চ' আমি অৰ্ডাৰ কৰিলোঁ এয়া নান, বাটাৰ চিকেন আৰু আফগানী চিকেন। গোটেইকেইটা আইটেমেই কিন্তু খুবেই বেছি টেষ্টি আছিলে। যিমান ধুনীয়া ৰেষ্টুৰেণ্টখন, সিমান ধুনীয়া ইয়াৰ খানা আছিলে। আমি তিনিওজনীয়ে এটা কোৱালিটি টাইম স্পেণ্ড কৰিলোঁ, আৰু সময় খুবেই মূল্যৱান। গতিকে সেই সময়কণ এজন ৰাইট পাৰ্চনৰ লগত স্পেণ্ড কৰিছেনে নাই, সেইটো চিয়'ৰ হ'ব। আমি ৰেষ্টুৰেণ্টৰ পৰা অহাৰ পাছতে এখন পান খালোঁ। আৰু যদি আপোনালোকে মোৰ ব্লগটো এতিয়ালৈকে চাই আছে, তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।